পুতি নিশাতে শিলে বৰশিলে নুশুনি প্ৰজাৰে মা পালি হরিয়া হবে নি ড্রাগৈ লে উপজিলে জগন্নাথ উপজিলে জগন্নাথ উপজিলে পুতি নিশাতে ধে তাক তাক ধে তাও তাও খ্ৰী তাক এনেকৈ কৃষ্ণ উপজিছিল চাওকচোন এবাৰ শুনি হয় বান্ধৱ কৃষ্ণ পুতি নিশাতে শিলে নুশুনি প্ৰজাৰে মা পালি বহৰীয়া হবে নিদ্ৰাগৈলে উপজিলে কৃষ্ণ নিশাতে শিলা বৰশিলে নুশুনি প্ৰজাৰে মা
সুধিবিন্দ আমাৰ শ্ৰীকৃষ্ণ এনেকৈ লাহে লাহে ডাঙৰ দীঘল হৈ ইঘৰে সিঘৰে গৈ লৱণো চুৰ কৰাত লাগিল। আমাৰ অকণমান যান্ত্ৰিক বিজুতি হৈছিল, আমি অকণ শুনাত অসুবিধা পাইছিলোঁ। এই বক্সকেইটাৰো পাৰিলে অকণ সকলো ৰাইজে শুনাকৈ বঢ়াই দিবচোন। এ ৰাম উপজি শ্ৰী কৃষ্ণ হৰি হৰি বহু দে হয়নে বান্ধৱ? উপজি শ্ৰীকৃষ্ণই বসুদে বকয় উপজি শ্ৰীকৃষ্ণই বসুদেৱ কয় কৃষ্ণ ৰূপে জন্ম লৈলো কংস বুদ্ধি জন্ম লৈলো কংসক বধিম মা তুমি মা তুমি নকৰিবা কৃষ্ণ ৰূপে জন্ম ললো মামাক বুদ্ধিম তাক নি দাওঁ ইতিহাস চাপৰে খুব ভাল লাগিব। উপজিয়ে শ্ৰীকৃষ্ণই বসুদেৱ কৃষ্ণৰূপে জন্ম ললো কংস হৰি হৰি